APSC Mains 2018ত অহা এটা প্ৰশ্ন, হোৱাট ইজ এন এগ্ৰ'ক্লাইমেটিক জোন? ডেছক্ৰাইব দ্য এগ্ৰ'ক্লাইমেটিক জোনছ অফ আছাম। প্ৰশ্নটোত কৈছে যে কৃষি জলবায়ু মণ্ডল কি? অসমৰ কৃষি জলবায়ু অঞ্চলৰ বৰ্ণনা কৰা। খাদ্য আৰু কৃষি সংস্থা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনছ 1983 অনুসৰি কৃষি জলবায়ু মণ্ডল হৈছে এটা ভূমি একক যিয়ে প্ৰধান জলবায়ুক প্ৰতিনিধিত্ব কৰে আৰু এক নিৰ্দিষ্ট পৰিসৰৰ শস্য আৰু খেতিয়কৰ বাবে উপযোগী। কৃষি জলবায়ুৰ অৱস্থাই মূলতঃ মাটিৰ প্ৰকাৰ, বৰষুণ, উচ্চতা আৰু পানীৰ উপলব্ধতাক বুজায়, যিয়ে গছ-গছনিৰ প্ৰকাৰক প্ৰভাৱিত কৰে। অসমক বহলভাৱে 6টা কৃষি জলবায়ু মণ্ডলত ভাগ কৰিব পাৰি। ওপৰৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এই মণ্ডল উত্তৰ অসমৰ জিলাসমূহেৰে গঠিত। গড় বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰ আৰু আপেক্ষিক আৰ্দ্ৰতা 80%। সৰ্বোচ্চ উচ্চতা 38 ডিগ্ৰী। ব্ৰহ্মপুত্ৰৰ ওপৰৰ উপত্যকা। ইয়াত ওপৰৰ 5খন জিলা অৰ্থাৎ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। ব্ৰহ্মপুত্ৰৰ ওপৰৰ উপত্যকা অঞ্চলৰ সৈতে সকলো জলবায়ুৰ পৰিঘটনা প্ৰায় একে। এই অঞ্চলৰ ধান আৰু চাহ প্ৰধান শস্য। মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা। এই মণ্ডলত মধ্য অসমৰ জিলাসমূহ অৰ্থাৎ নগাঁও, মৰিগাঁও আদি। ই এটা পাতি আকৃতিৰ জোন। পাহাৰৰ তলৰ অংশই চাহ বাগিচাক সমৰ্থন কৰাৰ বিপৰীতে মাজৰ অংশই ধান আৰু পাট সমৰ্থন কৰে। ইয়াৰ বাৰ্ষিক বৰষুণ 150 চেণ্টিমিটাৰ। নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা। এই মণ্ডল নিম্ন অসমৰ জিলা আৰু BTADৰ কিছু অংশৰে গঠিত। গড় বৰষুণৰ পৰিমাণ 170 চেণ্টিমিটাৰ। চাউল আৰু পাটৰ বাবেও এই জোনটো গুৰুত্বপূৰ্ণ। এই অঞ্চলত ঘেঁহুৰ খেতিও বৃহৎ অংশত কৰা হয়। পাহাৰ। এই মণ্ডল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ দুখন পাহাৰীয়া জিলাৰে গঠিত। কাৰ্বি মালভূমি বৰষুণৰ ছাঁ অঞ্চল, য'ত বাৰ্ষিক বৰষুণ প্ৰায় 100 চেণ্টিমিটাৰ। এই মণ্ডলৰ মাটি লেটেৰেটিক মাটি। ইয়াত কমলাৰ দৰে চাইট্ৰাছ ফলৰ খেতি কৰা হয়। বৰাক মণ্ডল। এই মণ্ডল কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰে গঠিত। সমতল জলজ পৰিকল্পনাৰ ওপৰৰ সৰু সৰু পাহাৰবোৰ এটা সৰ্বব্যাপী বৈশিষ্ট্য। উপসংহাৰ কনক্লুজন। দেশৰ কৃষি জলবায়ু অঞ্চলত কৃষি গৱেষণা আৰম্ভ কৰাৰ বাবে ICARয়ে ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰকল্প NARP আৰম্ভ কৰে। উদ্দেশ্য আছিল প্ৰতিটো কৃষি জলবায়ু অঞ্চলত নিৰ্দিষ্ট কৃষি পৰিৱেশ পৰিস্থিতিৰ বাবে লক্ষ্য কৰি স্থান নিৰ্দিষ্ট প্ৰয়োজন ভিত্তিক গৱেষণা সৃষ্টিৰ বাবে এটা খণ্ড গৱেষণা কেন্দ্ৰ স্থাপন বা উন্নীত কৰা। সেয়েহে ক'ব পাৰি যে কৃষি জলবায়ু অঞ্চলে আঞ্চলিক কৃষি পৰিকল্পনাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।